কৰিও আমাক ঘৰ দিছিলে না সেইটো এতিয়া আমি কৈ থাকিলে মানে আমাক আহিব বুলি কয় মেম্বাৰে প্ৰতিবাৰে আমি দিয়ে দেখোঁ অৰুণোদয় আঁচনি নাপাওঁ বাইদেউ অৰুণোদয় আঁচনি পায় কিন্তু আমি বিষয়ে মই নাপাওঁ মোৰো নাপায় একো পায় আজি ইমান আমাৰ দেউতাও মানে বুঢ়া হৈ গ'ল মানে আই পিতাই চব মৰি গ'ল মানে আইৰ ঘৰ পাম বুলি আইৰ ঘৰ লিষ্টত থাকেই কিন্তু ঘৰ পৰা মানে আগমুহূৰ্ততে লিষ্টৰ পৰা নামটো কাট খাই যায় প্ৰতিবাৰে তেনেকুৱা হৈ থাকে আজি আৰু মোৰ অৱস্থাটো আজি এই অৱস্থা তাৰমানে লিষ্টত থাকেই লিষ্টত থকা মাত্ৰকে যেতিয়া ঘৰ মানে হেৰি আহিব নহয় পাবলগীয়া হ'বগৈ পূৰা যোগ্য হ'বগৈ তেতিয়াই লিষ্টৰ পৰা নামটো কাট খাই যায় আৰু আমি এতিয়া ইমান যোৰা ফটা মৰা ঘৰত আছোঁ টাপলি মৰা ঘৰত আছোঁ আৰু আমাৰ মানে এডোখৰ লোহাৰ নাই এডোখৰ ইটাৰ নাই এডোখৰ শিল নাই এটুকুৰা বালি নাই তেনেকৈ আমি এনেকৈ মুঠতে যোৰা ফুটা মৰা ঘৰত আছোঁ আজি আমি মানে মেম্বাৰে বা গাঁৱৰ যিকোনো মানে মুখীয়ালজনে আমাৰ এই ঘৰবোৰ দেখা নাই নেকি ক'ৰবাত চকুমুদি আছে নেকি সিহঁতে আজি ইমান পৰ্যন্ত পাই গ'ল যে আমি মানে বেৰ ফটাৰ বেৰ আৰু মানে ভগাৰ চিগাৰ খুটাৰে দি খেতি আমি মানে জইন দি আছোঁ আৰু ঘৰ য'ত নেকি পাবলৈ যোগ্য তাত নিদি অযোগ্য ঘৰবোৰ দিয়ে য'ত নেকি মুঠতে পকা ঘৰ ভাঙি পকা ঘৰ আকৌ সন্মুখত মুঠতে আৱাস যোজনা ঘৰটো বনাই সেই তেনেকুৱা সেই পকা ঘৰ লগা মানুহক ঘৰবোৰ দিয়ে দুই তিনিবাৰকৈ পাইছে তেনেকুৱাও আছে তেনেকুৱা মানুহো আছে আৰু আমি ঘৰ দুৱাৰ বনাই ল'বলৈ আমি পোৱা নাই কিয় আমি সদায় লোকৰ হাজিৰা কৰি খোৱা হয় আমি তেনেকৈ ঢাপ খাল খানি মানে কাৰোবাৰ মুঠতে ইটো সিটো কাম কৰি জেওৰা খাল হেঙেৰা ভেটি আমি তেনেকৈ চলি আছোঁ পঞ্চায়তৰ কোন ৱাৰ্ড হয় পঞ্চায়তটো কি হয় দিয়াক পঞ্চায়ত হয় 6 নং ৱাৰ্ড 48 নং 6 নং ৱাৰ্ডটো 6 নং আপোনাৰ নাম ৰমেশ ৰাজখোৱা শদিয়া সমষ্টি চবেই মানে পাব লাগে আমি যেনেকৈ পৰ্যায়ক্ৰমে হ'ব লাগে ঘৰবোৰ আমি সেইটো বিচাৰিছোঁ পৰ্যায়ক্ৰমে হোৱাটো নিমাতী বৰুৱা আজি মোৰ বৰ 60 বছৰ 60 বছৰ বয়সৰ লগত আজিলৈকে চৰকাৰে মই একোটা সুবিধা পোৱা নাই মই বিধৱা হয় মোৰ আৰু ল'ৰা দুটি আছে সেই দুটিয়ে হাজিৰা কৰি খুৱায় আপুনি চৰকাৰী সুবিধা নাই পোৱা নে একো সুবিধা মই চৰকাৰী সুবিধা পোৱা নাই মই অকণমানি ল'ৰাটি মামাৰ ল'ৰাটি ডাঙৰ কৰি মই চলি আছোঁ মোৰ ল'ৰা দুটিয়ে ডেইলি হাজিৰা কৰি ডেইলি খুৱায় মোৰ বৰষুণ দিলে টোপোলা বান্ধি মই চুকলৈ যাব লাগে মোক শুবলৈ জেগা নাই আৰু মোক খাবলৈ জেগা নাই মই আজিলৈকে চৰকাৰে দেখা নাই আৰু মেম্বাৰে চকু মেলি চোৱা নাই যি যোগ্য মানুহে পাব লাগে সেইবোৰে পোৱা নাই যিবোৰ মানুহে ঘৰৰ ওপৰত ঘৰ 3টা ঘৰলৈকে পায় সেইবোৰকে দেখি পায় আমি দুখীয়া দেখি আমাৰ উলটি নাচায় আমি ইমান দুখে খাই আছোঁ দিনে হাজিৰা দিনে কৰি আমি ইমান বিচাৰি আছোঁ ঘৰ যিহঁতে কৰিলে তথাপিতো নাম অহা নাই মেম্বাৰে আমাক চাই চুটি দিয়া নাই মেম্বাৰে পঞ্চায়তে কি মেম্বাৰ পঞ্চায়তৰ সেইটো মই নাজানো মই কথা ক'ব নাজানো কি বুলি কয় পঞ্চায়ত কি বুলি কয় ৱাৰ্ড মেম্বাৰে কি কয় মই ৱাৰ্ড মেম্বাৰ গ'লে গৈ যোৱা নাই মই কথা পাতিবলৈ সাহস কৰিব নোৱাৰোঁ আৰু মই এনেকৈ হাজিৰা কৰি খাই আছোঁ হ'ব অন্তৰ্গত 6 নং ৱাৰ্ডৰ আমি এটা কথাই ক'বলগীয়া বাধ্যতা হ'বলগীয়া হৈছে যে এই আমাৰ যিখন এতিয়া 19 আৰু 18 আৰু 19 যিখন মানে 0 টকাৰ লিষ্ট সেই প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ মতে ইয়াত আছে 190জন মানে আমাৰ বৰ্তমান এই লিষ্টখন আছিলে 0 টকা কিন্তু এইখনৰ পৰিব তাৰ পাছত মানে পিছৰ এখন লিষ্ট আহিল সেইখনত এতিয়া বৰ্তমান আছে 64 এই বাকী ইয়াত থকা এই মানুহখিনিতো মানে আমাৰ বিশেষকৈ পাবলগীয়া যোগ্য ঘৰ তেখেতলোকে ইয়াতো মানে বহুত মানে পাবলগীয়া মানুহৰ ঘৰত থাকি গৈছে কিন্তু তেখেতলোকক মানে কিয় বঞ্চিত কৰি ৰাখিলে আৰু এইখিনি এই কাগজ 46 জনৰ মানে কেনেকৈ আৰু 126জন মানে বাকী থাকিলে এই লিষ্টখন ক'ত বনিলে কোনে বনালে বা পঞ্চায়তৰ মানে কিবা ৰাজনৈতিক প্ৰক্ৰিয়া বা কিবা ঘৰুৱা সম্বন্ধীয় মানুহে কিবা বনালে নেকি ক'ত বনালে এইটো আমাৰ তদন্ত বিচাৰ লাগে আৰু লগতে আমি এইখিনি বিষয়ে আমি 2 তাৰিখ 8 মাহ 2022 চনত আমি এখন ৰাজহুৱা সভা পাতিছিলোঁ সেই ৰাজহুৱা সভাত আমি জিলা উপায়ুক্তৰ তিনিচুকীয়া জিলা উপায়ুক্তৰ এখন আমি তেখেতৰ আবেদন এখন দিছিলোঁ তাৰ বিচাৰ সন্দৰ্ভত
কিন্তু সেইখিনি আজিলৈকে আমাক একো তদন্ত বিচাৰ নিদিলে। কিয় হ'ল, কি কাৰণতে আমাৰ এইটো হৈছে, এইটো আমাক বিচাৰ লাগে। যদি এইখিনি যদি আমাক যদি তদন্ত বিচাৰ কৰি নিদিয়ে, তেতিয়াহ'লে আমি এসপ্তাহৰ ভিতৰত আমি হয়তো পঞ্চায়ত ঘেৰাও বা আমি আন্দোলন কৰিবলৈ আমি বাধ্যতা হ'ম বুলি আমি কথা দিলোঁ। কাগজ পত্ৰ আমি আবেদন দিছিলোঁ, তেখেতলৈ আমাক একো কোৱাই নাই আজিলৈকে। আজি 3 মাহ হৈ গ'ল, একো সিদ্ধান্তই দিয়া নাই। বিডিঅ' মানেতো আমি তেনেকৈ যোৱা নাই। মহিলাসকল গৈছিলে এই কাগজখনৰ বিষয়ে, তাৰমানে এই লিষ্টখন যিখন আহিছিলে সেইখন দিছিলে, এখন লাষ্ট দিছিলে বুলি কৈ দিলে আৰু নাই বুলি কৈ দিলে তেখেতলোক। গতিকে এইখিনিয়ে কৈ আৰু মোৰ সময়